ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে, গৰমত ঘামি গৈছোঁ, হ'লেও মানে খুব ভাল লাগিছে সেইবাবে। আৰু এইফালে মন কৰক ধুনীয়াকৈ দুখন পাহাৰৰ মাজৰ পৰা পানী আহি আছে। সময়টা বাজিলেগে 1:30 আৰু ঘপককৈ আজি প্লেন বনি গ'ল এডোখৰ ধুনীয়া ঠাইলৈ যাবলৈ। আচলতে বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ, কিন্তু যাব পৰা হোৱা নাই হ'লে, মানে সময় নাই মিলা হ'লে। গতিকে আজি পটককৈ প্লেনটো বনি গ'ল। ব'লক আজি যাওঁ সেই ধুনীয়া ঠাইডোখৰলৈ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আচলতে ক'ত যাওঁ কি কথা সকলোবোৰ ছাছপেন্স কৰি ৰাখিছোঁ এতিয়া। বহুত দিন হ'ল মটৰ ব্লগ নকৰা, গতিকে ভাবিলোঁ আজি মটৰ ব্লগো কৰি দিওঁ অলপমান, ৰাস্তাটো কেনেকৈ যাওঁ আৰু কিমান দূৰ। বাট আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। হেল্ল' নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ব'লক তেতিয়াহ'লে মটৰ ব্লগত লগ পাই আছোঁ আৰু মটৰ ব্লগৰ ইনজয় লগ আৰু এডোখৰ ধুনীয়া ঠাইলৈ গৈ আছোঁ। গতিকে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু যাতে ভিডিঅ'টো শেষলৈকে ধুনীয়াকৈ চাই গৈ থাকে, অলপো স্কিপ নকৰাকৈ। গতিকে ব'লক। ধুনীয়াকৈ আপোনালোকে বেকগ্ৰাউণ্ড মিউজিকত এই ৰাস্তাটোৰ ৰোড ট্ৰিপ চাই গৈ থাকক। এইফালে আমাৰ বুদ্ধ টেম্পুলটো আৰু আমাৰ লগত লগৰ দুজন গৈ আছে, প্ৰাচুৰ্য আৰু আকাশ। ব'লা ব'লা। আমি মানে বাটত ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ যে সেইকাৰণে সিহঁতি ৰখি দিছিলে আমাৰ বাবে। আমি 4জন গৈ আছোঁ আৰু লগত মোৰ লগত ভাইটি এজন আছে, দেখিব পিছত ভিডিঅ'ত। গতিকে ৰাস্তাটো আপোনালোকে বেকগ্ৰাউণ্ড মিউজিকৰ লগত ধুনীয়াকৈ চাই গৈ থাকে। তেলটো ভৰাই ল'লোঁ ইয়াতে আৰু বাইকত। এতিয়া ধুনীয়াকৈ আকৌ আগবাঢ়ি গৈ থাকোঁ। আহি উৰিয়ামঘাট বজাৰ সোমালোহি, উৰিয়ামঘাট টাউন এখন। এয়া হ'ল দৈয়াং নদী দলং এখন, দৈয়াং নদী গৈ আছে এয়া। গাইজ কি ধুনীয়া ৰাস্তা এতিয়া আহি আছোঁ আমি, আৰু আমি দুটা আহি আছোঁ একেলগতে। এইফালে ভাইটি, ইফালে ৰংগন, আমাৰ শশাংক ভূমি পাইছোঁ আৰু মেইন জেগাত। ব'লক আগবাঢ়ি গৈ থাকোঁ। চ' ফাইনেলি ইমান দিনে আহিম কৈ থকা জেগাডোখৰলৈ অৱশেষত আহিলোঁ। প্ৰায় এটা বছৰে পাৰ হৈ গ'ল চাগে আপোনালোকক এই ঠাইলৈ আহি দেখুৱাম বুলি মানে কৈ আছিলোঁ মই। গতিকে চেক কৰক এতিয়া মোৰ বেক চাইডে কি হৈ আছে। এয়া চাওক কি ধুনীয়া পাহাৰ, আচলতে বিউটি অফ নেচাৰ বুলি ক'ব লাগিব। চাওক কি ধুনীয়া। এইডোখৰ ঠাইলৈ ইমান দিনে আহিম বুলি মই কৈ আছিলোঁ আৰু আজি আপোনালোকক অৱশেষত আহি দেখুৱালোঁ। মোৰ সৌভাগ্য বুলি ভাবোঁ, কাৰণ মই দেখুৱাব পাৰিছোঁ আজি আহি। আৰু এইফালে উলবা দলংখন আছে, পুৰণি এখন, নতুনকৈ এখন পকী দলংখন বনাইছে এতিয়া। আৰু এয়া চেক কৰক ধুনীয়াকৈ, তলত নদী বৈ আছে। এতিয়া যাম আমি এনেকৈ আগবাঢ়ি গৈ থাকিম, ওপৰলৈ উঠি যাম। অলপমান নদীখন আহিছে আৰু এইফালে বৈ গৈ আছে। এইফালে চাওক প্ৰায়বোৰ শিলৰ কুঁৱাৰী দেখিবলৈ পোৱা যাব। এইফালে মানে শিল খনন কৰি থাকে। চাওক কি ধুনীয়া পৰিৱেশ, আচলতে মন একদম হাত পৰি যায়। ইমান ধুনীয়া পৰিৱেশ আৰু ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে, গৰমত ঘামি গৈছোঁ, হ'লেও মানে খুব ভাল লাগিছে সেইবাবে। আৰু এইফালে মন কৰক ধুনীয়াকৈ দুখন পাহাৰৰ মাজৰ পৰা পানী আহি আছে। যিমান পাৰোঁ সিমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। নিজে চকুৰে যিমান দেখিছোঁ সকলোবোৰ ভিডিঅ' ৰেকৰ্ডিং কৰি আপোনালোকক সকলোবোৰ ভিডিঅ' আকাৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইফালে সূৰ্য ডাৱৰত লুকা ভাকু খেলিছে আৰু আমি ইয়াত ধুনীয়াকৈ এনজয় কৰি আছোঁ। আৰু এই চাইডে হ'ল নাগালেণ্ড আৰু এইফালে হ'ল আমাৰ অসমখন। মানে মই বৰ্তমান এতিয়া নদীখনৰ সোঁ মাজত থিয় হৈ আছোঁ, সেইবাবে একদম বৰ্ডাৰ এৰিয়াত থিয় হৈ আছোঁ। কিন্তু ইহঁতসকলৰ কাৰণে নাগালেণ্ড বৰ্ডাৰ অলপ আগলৈ, মানে অসমৰ মাটিটো আছে। গতিকে এনেই চৰকাৰী মতে এইখন হ'ল আমাৰ অসমখন আৰু পিছফালে হ'ল নাগালেণ্ড। গতিকে এয়াই
নেফানি আচলতে এই জেগালৈ মই আহিম কৈ আছিলোঁ এই ঠাইডোখৰ নাম নেফানি বুলি কয় আৰু ইমান দিন প্ৰায় এবছৰে মই কৈ আছিলোঁ যে এদিন নেফানিলৈ যাম সৌ পৰ্বতখন দেখুৱাম পাহাৰখন দেখুৱাম আজি অৱশেষত মানে উপভোগ কৰিবলৈ পাইছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ লগৰ কেইজন আহিম বুলি কোৱা দেখি ঘপককৈ গুচি আহিলোঁ আৰু একো প্লেনিং কৰাই নহ'ল ঘপককৈ গা পা ধুই ওলাই কৰি গুচি আহিলোঁ এইফালে চাওক হাফ পেণ্ট পিন্ধিয়ে গুচি আহিলোঁ হাফ পেণ্ট চেণ্ডেল এনেকৈ আচলতে বহুত ৰাস্তাটো ধূলি সেইবাবে এনেকৈ বেষ্ট ইমানকৈ জনাবচোন বাৰু কেনেকুৱা পাইছে জেগাডোখৰ চাই সঁচাকৈ বাৰু নেচাৰৰ বিউটি হয়নে নহয় খুব ধুনীয়া আচলতে ঠাই আৰু জানুৱাৰী 1 তাৰিখে মানে জানুৱাৰী 1 তাৰিখ বুলি নহয় ডিচেম্বৰ 31 তাৰিখৰ পৰা ইয়াত মানুহ সকলো ভিৰ হৈ থাকে আৰু এইবোৰ জেগাত পিকনিক খায় সেইফালে চাওক এইফালে ৰবৰ বাগানৰ তলে তলে এইফালে চফা হৈ আছে এইবোৰ জেগাত পিকনিক খায় এতিয়া বাৰিষা ছিজন বাবে পানী অলপমান বাঢ়িছে ইয়াত এতিয়া আমি ধুনীয়াকৈ আগবাঢ়ি গৈ থাকোঁ পাহাৰলৈ চাওক কি ধুনীয়া পৰিৱেশ চাওক এইফালে পাহাৰৰ মাজৰ পৰা ধুনীয়াকৈ নদীখন বৈ আহি আছে আৰু এইফালে নদীখন বৈ গৈ আছে সকলোক এতিয়া আগবাঢ়ি গৈ থাকোঁ যিমান দূৰ যাব পাৰি আপোনালোক দেখাবলৈ চেষ্টা কৰিম আৰু ওপৰত ধুনীয়াকৈ ওপৰলৈ উঠি যাম আৰু তাত এডোখৰ ধুনীয়া একদম মানে খুব মজা ঠাই আছে আৰু ফটোহে দেখিছোঁ আজিলৈকে গৈ পোৱা নাই ইমান মানে ইয়ালৈকে আহি পাইছিলোঁ আৰু এতিয়া বলক ওপৰলৈ উঠি গৈ দেখুৱাই আছোঁ আৰু ভাই চিনেমেটিক শ্বট লাগিবই গতিকে এতিয়া ধুনীয়াকৈ চিনেমেটিক শ্বট চাই লওক আপোনালোকে সৌফালে দুজন মানে গা ধুই আছে ইয়াত আমিও যাম তালৈ গা ধুবৰ বাবে ধুনীয়াকৈ পাহাৰৰ কাষে কাষে আমি খোজকাঢ়ি আহি আছোঁ এইটো ৰাস্তাটোত আৰু এইকেইটা হ'ল লগৰকেইটা বোলে প্ৰাচুৰ্য আছে আকাশ আছে আৰু এইফালে আমাৰ ৰং মন ভজকে অকণ পিছলৈ চাই হাই বুলি কৈ দিয়া এতিয়া আমি এইফালে পাহাৰৰ কাষে কাষে খোজকাঢ়ি গৈ আছোঁ বৰ্তমান আমি এতিয়া নাগালেণ্ডত ভৰি দি আছোঁ আচলতে এইডোখৰ নাগালেণ্ডৰ মাটি পৰে দলংখন ইপাৰে হ'ল আছাম এইফালে নাগালেণ্ড গতিকে বলক আৰু আগবাঢ়ি গৈ দেখুৱাই আছোঁ আহি পাইছোঁ এখন টিঙৰ দলং এইখন চাওক আৰু অলপমান আগুৱাই আৰু গৈ থাকিম ইয়াত অলপমান আৰু ৰখোঁ চাওঁ জেগাবোৰ এইফালে চাওক ধুনীয়াকৈ পথটো নতুনকৈ বনাইছে এইটো পথটো ধুনীয়াকৈ আগতে নাই হ'লে আৰু সেইখন যিখন আমি পকেট দলং পাৰ হৈ আহিছোঁ সেইখন নতুনকৈ বনাইছে গতিকে বলক আৰু আগুৱাই গৈ থাকোঁ ৱে টু কাৰো ভিলেজ এতিয়া আমি কাৰো ভিলেজলৈ গৈ আছোঁ এখন চাইনবোৰ্ড দেখুৱালৈ আৰু চাওক ওখ পাহাৰ আৰু ভাগৰ লাগি গৈছে হ'লেও দৌৰি দিছোঁ অলপমান লগৰ কেইজন আগবাঢ়ি গৈ আছে আৰু কিমান পাৰোঁ আগবাঢ়ি গৈ থাকিম আপোনালোকৰ ধুনীয়া মানে চিনেৰী চাই গৈ থাকক বিউটি অফ নেচাৰ ইয়াকে কয় আচলতে কি ধুনীয়া লাগিছে আৰু গৰমত টুপি পিন্ধি লৈছোঁ কি মাৰি থৈছে অ' মাই গড পাহাৰ এইফালে আৰু যি ওখবে ৰাস্তাটো যেন তেনে খোজকাঢ়ি আহিছোঁ মজা লাগিছে ইয়াত বতাহ ধুনীয়াকৈ দিছে আৰু ওপৰফালে ডাৱৰটো কোলা কৰি আছে বৰষুণ নিদিলে হ'ল আৰু ফেপনি ধৰি গৈছে
বখলাই গৈছোঁ ৰে বাবা বেলেগ গৰম আৰু যি ওখ পাহাৰ এই যেন তেনে উঠি আহিছোঁ হেপনি ধৰি গৈছে সেইফালে লগৰ কেইজন গৈ আছে কেকো জেকোকে বুঢ়া মানুহৰ আগতে মজা লাগিছে আহি জেগাডোখৰ এইফালে চবফালে পাহাৰ পাহাৰ আৰু যি এঢলীয়া ৰাস্তা ইয়াত গাড়ী কেনেকৈ উঠাই তাকে ভাবিছোঁ এইফালে ডাম্পাৰৰ চিন আছে গতিকে আৰু আগুৱাই আগুৱাই গৈ থাকোঁ মুখৰ মাতে ফুটা নাই ইমানে ভাগৰ লাগি গৈছে অলপমান পুলকেইটাতে বহি লওঁ কি মজা ঠাই চাওক এইফালে একদম আমি যোনফালে দি আহিছিলোঁ এইটো পাহাৰৰ চাইডে চাইডে নামি আহি এইফালে নেক্সট এইটো পাহাৰত উঠিছোঁ এতিয়া আৰু এইফালে চাওক প্লেন জেগা কিডোখৰ কি ধুনীয়াকৈ আমি এইফালৰ পৰাই আহিছিলোঁ ইয়াতে আমাৰ ৰাস্তাটো আছে যোনফালেদি আমি আহিছিলোঁ আৰু চাওক এইডোখৰ কি ধুনীয়া পাহাৰ বে মস্ত লাগিছে আল্টিমেট পুৰা আল্টিমেট ঠাইলৈ আহিছোঁ আজি বহুত দিনৰ মূৰত মোৰ সপোন পূৰণ হ'ল আপোনালোকৰো পূৰণ কৰিবলৈ মই চেষ্টা কৰিলোঁ প্ৰায় এবছৰ হ'ল এই জেগালৈ আহিম বুলি কৈছিলোঁ আৰু ইমান আগুৱাই অহা মানে মোৰ উদ্দেশ্য নাই হ'লে লগৰ কেইজন আহিলে দেখি আগুৱাই গৈ আছোঁ এডোখৰ বোলে ধুনীয়া ঠাই আছে সিহঁতি কৈছে গতিকে সেইডোখৰলৈকে আৰু আগুৱাই গৈ থাকোঁ মেইন জেগাডোখৰত গৈ নাপালোগৈ সকলোৰে ভাগৰ লাগি গ'ল আৰু এদিনো গৈ পোৱা নাই এটাও আমি চাৰিটাও এদিনো তালৈ গৈ পোৱা নাই আচলতে লোকৰ ফটো দেখিহে যাম বুলি ওলাইছিলোঁ নোৱাৰিলোগৈ প্ৰায় চাগে 1.5 কিলোমিটাৰমান খোজকাঢ়িলোঁ সেইটো ৰাস্তাত এনেকুৱা লাগিলে যেন 5-6 কিলোমিটাৰমান খোজকাঢ়িলোঁ আৰু খাবলৈ একো অনা নহ'ল সেইবাবে আৰু নাযাওঁগৈ এতিয়া সেনেকুৱা লাগিছে যেন কোনোবাই পিছফালৰ পৰা ঠেলি গতিয়াই কৰি নি আছে তেনেকুৱা নিচিনা লাগিছে পুৰা ডাউন এইফালে খোজকাঢ়ি গৈ আছোঁ একদম ভাগৰি একদম ঘামত তিতি গ'লোগৈ গতিকে এতিয়া আকৌ পুনৰ আগৰ জেগালৈ গৈ আছোঁ ঘূৰি বেয়া নাপাব যোনডোখৰ জেগা দেখুৱাম বুলি কৈছিলোঁ সেইডোখৰ দেখুৱাবগৈ নোৱাৰিলোঁ আৰু আগৰ পৰা যিডোখৰ জেগালৈ মই আহিম বুলি কৈ আছিলোঁ সেইডোখৰ জেগা পালোহি বাৰু কিন্তু ওপৰলৈ আৰু ইয়াৰ ওপৰলৈ উঠি যাব নোৱাৰিলোগৈ এতিয়া আকৌ আগৰ পথত পুনৰ ঘূৰি গৈ আছোঁ মজা কি ধুনীয়া পানী আহি আছে বোলে নদী পুৰা সোঁত চব আৰু ঘৰ ঘৰাই গৈ আছে তাত নামিবগৈ নোৱাৰি বেলেগ পিছল হৈ আছে শিলবোৰ একদম চেক কৰক এইটো কি মজা জেগা আৰু এইফালে দাদাহঁতে মাছ ধৰি আছে বেটেৰীত লগাই কি মেকানিজম চাওক মাছ ধৰাৰ এইফালে পিঠিত বেটেৰী লগাই লৈছে আৰু এটা বনাই লৈছে ধুনীয়াকৈ মাছ ধৰি আছে আৰু পানীৰ সোঁত পুৰা গৈ আছে মানে ঝৰঝৰাই মজা বে মজা মস্ত মজা পুৰা পানীৰ সোঁত গৈ আছে ধুনীয়াকৈ বহিবই নোৱাৰিবে ইমান সোঁত একদম ঠেলি লৈয়ে যায় মজা এইফালে পেনে খুলিব পৰা নাই দুটাই
গা পা ধুই ল'লোঁ আৰু হৈ গ'ল আজিৰ দিনটো এনেকৈয়ে পাৰ কৰালোঁ ইয়াত আহি পেলানি ভাবিছিলোঁ উলমা দলংখনত উঠিমগৈ কিন্তু এতিয়া নুঠোঁগৈ আৰু সময়ো মানে বেলিয়ালে আৰু সময় গতিকে এতিয়া আৰু ঘৰা গৈ থাকোঁ আৰু পেণ্ট চেণ্ট তিতি গ'ল গোটেই বালি সোমাই গ'ল সেইবাবে এতিয়া বৰ ভাল লগা নাই কিবা গৰমত গা ধুই দিলোঁ যে মাথাটো টিং আছে অলপমান আৰু গোটেই ছাইডবোৰত চিচা ভাঙি থৈছে মানুহবোৰে মানে বিয়েৰ খাই গতিকে সেইটো বেয়া কাম কৰিছে যিহেতু বহুতো মানুহ আহে চাবৰ বাবে এই ঠাইডোখৰ সেইবাবে অকণমান চাফ চিকুণতাৰ প্ৰয়োজন আছে এই ঠাইত গোটেই চিচাৰ দি থৈছে আৰু খালী ভৰিৰে খোজকাঢ়িবলৈ অকণমান দিগদাৰ এই ভিডিঅ'টো এনেকৈ পাৰ কৰিলোঁ কি দেখুৱালোঁ কি নেদেখুৱালোঁ নাজানো কি ভাল পালে আপোনালোকে গতিকে এয়াই আমাৰ অসম নাগালেণ্ড সীমান্ত নেফানি গতিকে এইডোখৰকে দেখুৱাবলৈ আপোনালোকৰ সপোন আছিল এদিন দেখুৱাম বুলি ভাবি আছিলোঁ গতিকে আজি অৱশেষত দেখুৱাবলৈ পাই মই সুখী আপোনালোকে ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাবচোন বাৰু কেনেকুৱা লাগিলে যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব গতিকে আজি ভিডিঅ'টো ইমানতে সামৰি পেলাওঁ আৰু এটা নতুন ভিডিঅ'ত আপোনালোকে লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ জয় আই অসম